हेलो फ्रेंड्स, आसाम टेटर रेजाल्टर दिन घोषणा करिले माननीय शिक्षामंत्री महोदये 15 डिसेम्बर 2021 মানে অহাকালি রেজাল্টটো ঘোষণা কৰিব। দিনৰ 11 বজাৰ পৰা ৰেজাল্টটো ৱেবছাইটত উপলব্ধ হ'ব আৰু আমি যিটো সেৱাৰ ৱেবছাইট ssa.assam.org এইটো আৰু সেৱা অনলাইন .org এই দুইটা ৱেবছাইটত আমি রেজাল্টটো উপলব্ধ হ'ব। তো আমি রেজাল্টটো পাম। তো আপোনালোকে অনুৰোধ থাকিলে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব। ৰনজ বেংগল ডাঙৰীয়াই আজি চাওক 20 মিনিটমান আগতে এইটো ঘোষণা কৰিছে যে জেনেৰেল টেট LP ও UPৰ ফলাফল অনলাইনের যুগে পাওয়া যাবে 15 ডিসেম্বর 2021 সকাল 11 থেকে। আর ফলাফল পেতে ভিজিট করুন ssa.assam.gov.in এবং সেবা online.org এই দুইটার ওয়েবসাইটতে আসাম টেটৰ রেজাল্টৰ ফলাফল উপলব্ধ হ'ব। তো আমি বহুদিন ধৰি বাট চাই আছিলোঁ আৰু আমি সকলো সময়তে আপোনালোকলৈ সঠিক নিউজ তুলি ধৰাৰ চেষ্টা কৰিছিলোঁ আসাম টেটৰ ৰেজাল্টলৈ। সেয়ে আজিও ব্যতিক্ৰম নকৰিলোঁ, খবৰটো ওলোৱাৰ সোনকালে আপোনালোকলৈ আমি এইটো খবৰ লৈ আহিলোঁ যে আসাম টেটৰ ৰেজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিছে আৰু চিন্তা কৰিব নালাগে যে যোৱাকৈ এমাহমান ধৰি বিভিন্ন মেছেজ আৰু বিভিন্নজনৰ বিভিন্ন কথা বতৰাত আমি সকলোৱে মনত চিন্তিত হৈছে যে আমাৰ টেটৰ ৰেজাল্টটো দিয়ে নে নিদিয়ে বা কেতিয়া দিব। কিন্তু এইবিলাকৰ অৱসান ঘটাই আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিলে খুবেই আনন্দদায়ক ঘোষণা যে আমি সকলোৱে সুখী হৈছোঁ যে অহাকালি আমাৰ টেটৰ ৰেজাল্টটো দিব। কিয়নো বহুদিন ধৰি আমি বাট চাই আছিলোঁ, মানে এমাহ 12 দিনমান পাৰ হৈ গৈছে আমাৰ এক্সামটো দিয়াত। ইমান পলম নোহোৱাকৈ একেলগে মহাৰাষ্ট্ৰ, হৰিয়ানা এইবিলাক ঠাইত পৰীক্ষা হৈছিলে, তেওঁলোকৰ ফলাফল পালে বা তেওঁলোকৰ ৰেজাল্ট দিলে। কিন্তু আমাৰ ৰেজাল্ট দিয়াত অলপ পলম হ'লেও যদি পলমৰ অৱসান ঘটাই অহাকালি ৰেজাল্টটো ঘোষণা কৰিলে। তো আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ৰেজাল্টটো পুৱাই চাব আৰু ৰাতিটো সুস্থভাৱে থাকক। আৰু যিসকলে টেটৰ কোৱালিফাই হ'ব তেওঁলোকলৈ অগ্ৰিম শুভেচ্ছা থাকিল আৰু যিসকলে বেয়া কৰিব তেওঁলোকলৈ শুভেচ্ছা থাকিলে আগন্তুক বৰ্ষত প্ৰস্তুত হ'বলৈ। আজিৰ ভিডিঅ' ইমানতে। জয় আই অসম।